যোৱাকালি আমি ৰেগুলাৰ যেটো আমাৰ পেট্ৰলিং এই ৰেগুলাৰ পেট্ৰলিঙে যোৱা টাইমত আপোনাৰ আমি যেতিয়া অফিচৰ পৰা চিকাৰীডাঙ্গা যেটো মানে চিকাৰীডাঙ্গা আমাৰ এই গিনিজ বুক অফ অল ৰেকৰ্ড প্লেন্টেশন সাইডত যেতিয়া আমি যাই আছিলো তেতিয়া আমাৰ আদৰ্শ টাৰ্নিং বজাৰ নোপোৱাৰ আগতে আমি এনেকুৱা গাড়ী দেখা পোৱাৰ কাৰণে আমি চেকিংৰ কাৰণে তেখেতসকলক সিগনেল দিয়া হয় আৰু এই হিচাপে আমি গাড়ী যেতিয়া ডাম্পাৰৰ ওপৰত যেতিয়া বোল্ডাৰ দেখা পাওঁ সেই হিচাপে ড্ৰাইভাৰক আমি বোল্ডাৰৰ গাড়ীৰ আৰু বোল্ডাৰৰ চালান মানে তেখেতক দেখাবলৈ অনুৰোধ কৰা হয় কিন্তু তেখেতে কি কৰিলে মানে অলপ সময় 15 মিনিট মান টাইম তাতে আমাক মানে কিবা কৰিলে অলপ মানে মিসলিড কৰিলে মানে চালান আছে কৈ তেখেতে 15 মিনিট মান লগাই দিলে তাৰ পিছত আমাৰ মানুহ যেতিয়া গাড়ীত উঠি ফালে ড্ৰাইভাৰক মতাই চালানটো সোৱা গ'ল তেতিয়া গাড়ীৰ মানে ড্ৰাইভাৰে মানে এই মালৰ এগেইনষ্টত চালান দেখাব নোৱাৰিলে যাৰ ফলত আমি গাড়ীটো মানে যেহেতু চালান নাই অবৈধভাৱে হতে মানে গাড়ীত মানে টানি আছে সেই হিচাপে ইহঁতক মানে চালান দেখাব নোৱাৰাৰ কাৰণে আমি গাড়ীটো আমাৰ মাজবাট ফৰেষ্ট ৰেঞ্জ অফিচৰ কম্পাউণ্ডত আনা হ'ল আৰু সেই হিচাপে আজি এই গাড়ীৰ এগেইনষ্টত আমি অফেন্স মানে কিবা কৰিছো বনাইছো আমি আমাৰ ধনশ্ৰী ডিভিজন ডিএফও ছাৰৰ অফিচত অফেন্সখিনি পঠাম তাৰপিছত মানে কিবা হয় এটো অৰ্ডাৰ ওলোৱাৰ পিছতে গাড়ী যাব পাৰিব গভৰ্ণমেণ্টক তেখেতসকলৰ গভৰ্ণমেণ্টক ৰয়েলটি পেমেন্ট কৰিব লাগিব আচ্ছা ডাম্পাৰসমূহত কিমান সিএম মাল আনিব পাৰে এতিয়াতো ইয়াত মানে 6 to 7 সিএমৰ ভিতৰত আছে মাল কেতিয়াবা মানে ওভাৰলোডিং যদি আনে 10 সিএম পৰ্যন্ত আহে কিন্তু এটো ওভাৰলোডিং নহয় ডালা বডি সমান আনিছে ইয়াতে 4-6 সিএম মান আছে হয় এনেকা অবৈধভাৱে নিশ্চয় আমি আহি থকা দিনলৈও আমি এনেকৈ চেষ্টা কৰি যাম কিন্তু সব গাড়ীৰে মানে চালান নথকা নহয় থাকে গভৰ্ণমেণ্টক মানে মহলদাৰ বিলাকৰ যেটো চালান এহঁতৰ মানে চালানটো লৈ ফলে প্ৰায় গাড়ীৰে চালান লৈ ফলে মানে বিজনেছটো কৰি চলে আৰু আপোনাৰ আমাৰ এইটো লাইনত অসম মালাৰ মানে কাম চলি আছে তেখেতসকলেটো নিজাববীয়াকে ৰয়েলটি পেমেন্ট কৰে আৰু মহলদাৰ বিলাকৰ পৰাও তেখেতসকলৰ মানে মহলটো চলাই নিয়াৰ নামত এহঁতৰ মহলদাৰ বিলাকৰ পৰাও চালানটো লৈ ফলে কিবাটো মাল বিলাক টানি থাকে